মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ অসমীয়া বিষয়ৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত পদ্যাংশ বিভাগৰ দ্বিতীয়টো পদ্য জিকিৰ সম্পৰ্কে বুজাবলৈ আগবাঢ়িছোঁ। তোমালোক উপকৃত হ'বা বুলি আশা ৰাখিছোঁ। জিকিৰ পদ্যটো পঢ়াৰ আগতে আমি জিকিৰনো কি এই সম্পৰ্কে জানি লওঁ আহাচোন। চোৱা, জিকিৰসমূহ সাৱলীল অসমীয়া ভাষাত ৰচিত ইছলাম ধৰ্মৰ তত্ত্ব আদৰ্শ আৰু আচাৰ নীতিৰ মৌলিক ভাৱ চিন্তা প্ৰকাশক কিছুসংখ্যক ভক্তিমূলক গীত। অৰ্থাৎ জিকিৰসমূহ কি হয় বুলি কোৱা হৈছে যে অসমীয়া ভাষাত ৰচনা কৰা ইছলাম ধৰ্মৰ তত্ত্ব আদৰ্শ আচাৰ ব্যৱহাৰ নীতিৰ মৌলিক ভাৱ চিন্তা যিবোৰ গীতৰ যোগেদি প্ৰকাশ কৰা হয়, সেই গীতসমূহেই হৈছে কি জিকিৰ। অৰ্থাৎ এই জিকিৰসমূহক ভক্তিমূলক গীত বুলি কোৱা হয়। যেনেকৈ আমাৰ যে বৰগীতসমূহ থাকে, বৰগীতত যেনেকৈ আমাৰ আধ্যাত্মিক একোটা গীত বুলি আমি বৰগীতসমূহক স্বীকাৰ কৰোঁ, ঠিক তেনেকৈ জিকিৰসমূহো ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এক আধ্যাত্মিক ভক্তিমূলক গীত হয়। অসমীয়া থলুৱা ভাষাৰ লগতে আৰবী পাৰ্চী মূলৰ শব্দও জিকিৰত অন্তৰ্ভুক্ত হৈছে। এই জিকিৰসমূহত অসমীয়া যিখিনি থলুৱা ভাষা সেইখিনিৰ লগতে আৰবী পাৰ্চী আদি বিভিন্ন ভাষাও তাৰমানে ইয়াত অন্তৰ্ভুক্ত হৈছে। আজান পীৰে এই জিকিৰসমূহ ৰচনা কৰিছিল বুলি জনা যায়। আমি কি পাইছোঁ এতিয়া, এই জিকিৰসমূহৰ ৰচক কোন বুলি আমি পাইছোঁ আজান পীৰ। আজান পীৰ অৰ্থাৎ আজান ফকীৰ, তেখেতৰ বিষয়েও আমি পঢ়িম। কবি পৰিচয় হিচাপে আমি তেখেতৰ বিষয়েও পঢ়িম। এতিয়া তোমালোকে ইমানটোৱে মনত ৰাখা যে এই জিকিৰসমূহৰ ৰচক হৈছে কোন আজান পীৰ। আজান পীৰে এই জিকিৰসমূহ ৰচনা কৰিছিল বুলি জনা যায়। আৰু এই জিকিৰ শব্দটো ক'ৰ পৰা আহিছে? আৰবী জিকৰ শব্দৰ অসমীয়া ৰূপ। আৰব ভাষাৰ যিটো আৰবী শব্দ জিকৰ, এই শব্দৰ অসমীয়া ৰূপটোৱে হৈছে কি জিকিৰ। আৰু ইয়াৰ অৰ্থ হ'ল কি ঘনে ঘনে উচ্চাৰণ কৰা, খুব ঘনাই যিটো শব্দ উচ্চাৰণ কৰা হয়, গম পাইছানে? সেয়াকে কোৱা হয় কি জিকৰ। আল্লাহৰ নাম বাৰম্বাৰ উচ্চাৰণ কৰি উপাসনাত আত্মনিয়োগ কৰাটো ইছলাম ধৰ্মৰ এক প্ৰচলিত নীতি। আল্লাহ অৰ্থাৎ ভগৱান। ইছলাম ধৰ্মাৱলম্বী লোকসকলে ভগৱানক কি বুলি কয়? আল্লাহ বুলি কয়। তেওঁৱেই সৰ্বোচ্চ। আৰু সেই আল্লাহৰ নাম যেতিয়া বাৰে বাৰে উচ্চাৰণ কৰি তেখেতক উপাসনা কৰে, সেই আল্লাহক উপাসনাত নিজকে যেতিয়া আত্মনিয়োগ কৰে, সেইটোৱে হৈছে কি ইছলাম ধৰ্মৰ এক প্ৰচলিত নীতি। আৰু যিবোৰ গীতত সঘনে পৰম কৰুণাময় আল্লাহৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেওঁক উপাসনা কৰাৰ বিধানসমূহৰ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহো প্ৰকাশ কৰা হৈছে, তাকেই সাধাৰণতে কি বুলি কোৱা হয়? জিকিৰ বুলি কোৱা হয়। অৰ্থাৎ কি বুলি কৈছে যে যিবোৰ গীতত ঘনাই খুব সঘনে তাৰমানে পৰম কৰুণাময় আল্লাহৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি আল্লাহৰ প্ৰতি মনৰ আত্মীয়তা, মনৰ আধ্যাত্মিক ভাৱখিনি প্ৰকাশ কৰি তেওঁক উপাসনা কৰাৰ বিধানসমূহ, তাৰ লগতে ইছলাম ধৰ্মৰ মৌলিক আদৰ্শসমূহ, মৌলিক নীতিসমূহ প্ৰকাশ কৰা হয়, সেই গীতবোৰেই হৈছে কি জিকিৰ। আৰু জিকিৰসমূহত ইছলাম ধৰ্মৰ মূল ভাৱাদৰ্শ, কালিমাৰ মহত্ব, ইহকাল আৰু পৰকালৰ কৰণীয় কৰ্তব্য, মানৱ জীৱনৰ ক্ষণস্থায়িত্ব, ব্যৱহাৰিক জীৱনৰ নানান উপাদেয় কথা ইত্যাদিবিলাক কি কৰা হয়? প্ৰকাশ কৰা হয়। ইয়াত কি কৈছে? জিকিৰসমূহত সাধাৰণতে কি থাকে? ইছলাম ধৰ্মৰ ভাৱাদৰ্শ, ইছলাম ধৰ্মৰ প্ৰকৃত ভাৱখিনি, দৰ্শনখিনি, কালিমাৰ মহত্ব, ইহকাল পৰকালত প্ৰকৃত কৰ্তব্য কি, কৰণীয় কাম কি, সেইখিনি, লগতে মানৱ জীৱনৰ ক্ষণস্থায়িত্ব, মানৱ জীৱনৰ মানে অস্তিত্বৰ সম্পৰ্কে, মানৱ জীৱন যে ক্ষণস্থায়ী সেই সম্পৰ্কে, তথা ব্যৱহাৰিক জীৱনৰ আমাৰ প্ৰকৃত জীৱনটোৰ নানান উপাদেয় কি কয় কথাবিলাকৰ ইয়াত কি হয় প্ৰকাশ কৰা হৈছে। আৰু জিকিৰৰ দৰে জাৰি গীতসমূহো অসমীয়া ইছলাম সমাজত বহুলভাৱে প্ৰচলিত।
এই জিকিৰৰ দৰে কিছুমান জাৰি গীতো আছে, সেই গীতবিলাকো কি হৈছে ইছলাম ধৰ্মত প্ৰচলিত। আৰু আজান ফকীৰ ৰচিত জিকিৰ আৰু জাৰি গীতসমূহত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ পৰিছিল বুলি পণ্ডিতসকলে অনুমান কৰে। এই আজান ফকীৰদেৱে যে ৰচনা কৰি থৈ গৈছে জিকিৰ আৰু জাৰি গীতসমূহ, এই গীতসমূহত শংকৰদেৱে যি নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল সেই ধৰ্মৰ প্ৰভাৱ পৰিছিল বুলি বিজ্ঞ লোকসকলে পণ্ডিতসকলে কি কৰিছে অনুমান কৰে। আৰু উজনি অসমত প্ৰচলিত বিভিন্ন লোকগীত যেনে টোকাৰী গীত, দেহ বিচাৰৰ গীত ইত্যাদিৰ সুৰৰ সৈতে জিকিৰ আৰু জাৰি গীতৰ সুৰৰ সাদৃশ্য মন কৰিবলগীয়া। ইয়াত কি বুলি কৈছে যে আমাৰ উজনি অসমৰ যিবোৰ লোকগীত প্ৰচলিত হৈ আছে, যেনেকৈ ধৰা টোকাৰী গীতসমূহ, দেহ বিচাৰৰ গীতসমূহ, এই গীতবোৰৰ সুৰৰ সৈতে জিকিৰ আৰু জাৰি গীতৰ সুৰৰ সাদৃশ্য খুব মিল আছে যে সেই কথাষাৰ মন কৰিবলগীয়া বুলি কৈছে। খুব সুন্দৰ এক মিল আছে। অসমীয়া গীতি সাহিত্যৰ ইতিহাসত জিকিৰ জাৰি গীতসমূহ হ'ল নজহা নপমা এক অমূল্য সম্পদ। কি কৈছে যে আমাৰ অসমীয়া গীতি সাহিত্যৰ যি ইতিহাস আছে সেই ইতিহাসত আজিও জিকিৰ আৰু জাৰি গীতসমূহৰ এক মহত্ব আছে। আৰু এই জিকিৰ আৰু জাৰি গীতসমূহক এক অমূল্য সম্পদ হিচাপে গণ্য কৰা হয়। অৰ্থাৎ আমি গম পালোঁ যে জিকিৰবোৰ হৈছে কি যে খুব সুন্দৰকৈ সাৱলীল ভাষাত ৰচনা কৰা এনে কিছুমান গীত যিবিলাকত ভক্তিমূলক গীত, যিবিলাকত ইছলাম ধৰ্মৰ নীতি আদৰ্শৰ লগতে কিছুমান মৌলিক ভাৱ চিন্তাৰ প্ৰকাশ ঘটে। আৰু এই তেনে গীতবোৰেই হৈছে কি জিকিৰ। এতিয়া আমি এই জিকিৰবোৰনো কোনে ৰচনা কৰিছিলে, আমি অলপকৈ পালোৱেই যে আজান পীৰে জিকিৰবোৰ ৰচনা কৰিছিলে। এতিয়া আমি সেই আজান পীৰৰ সম্পৰ্কে অলপ শিকোঁ আহা, পঢ়োঁ আহা। ইয়াত চোৱা, সাধাৰণতে আমাৰ সমাজত প্ৰচলিত অধিকাংশ জিকিৰৰ ৰচকেই হ'ল আজান ফকীৰদেৱ। যিজন আজান পীৰৰ কথা আমি আগতে পঢ়ি আহিছোঁ, তেওঁৱেই হৈছে আজান ফকীৰ। আৰু ইয়াত কি কৈছে চোৱা, ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ বিদেশৰ পৰা অসমলৈ অহা ইছলাম ধৰ্মগুৰুসকলৰ ভিতৰত আজান ফকীৰ অন্যতম। অৰ্থাৎ যিসকল ধৰ্মগুৰুৱে ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ বিদেশৰ পৰা অসমলৈ আহিছিল, তেনে ধৰ্মগুৰুসকলৰ ভিতৰত আজান ফকীৰো এজন আছিল। তেওঁ অসমলৈ আহে কোনোৰ মতে আৰৱ দেশৰ পৰা আৰু কোনোৰ মতে আজমিৰৰ পৰা। আজান ফকীৰৰ অসম আগমন সময় সম্পৰ্কে নানান তথ্য পোৱা যায়। এই আজান ফকীৰদেৱ তেওঁ অসমলৈনো ক'ৰ পৰা কেনেকৈ আহিছিল এই সম্পৰ্কে বিভিন্নজনে বিভিন্ন মত পোষণ কৰে। কিছুমানে কয় তেওঁ আৰৱ দেশৰ পৰা আহিছে, কিছুমানে কয় আজমিৰৰ পৰা আহিছে। নানা সময়ত নানান তথ্য তেখেতৰ আগমন সম্পৰ্কে পোৱা যায়। আনুমানিক খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ মাজভাগত গদাধৰ সিংহৰ শাসনকালত অসমলৈ অহা আজান ফকীৰে কম সময়ৰ ভিতৰতে অসমীয়া মাত কথা সুন্দৰকৈ শিকি জিকিৰ আৰু জাৰি গীত ৰচনা কৰে। এতিয়া যদিও তেখেতৰ অহা সম্পৰ্কে বিভিন্ন তথ্য পোৱা যায়, তথাপিতো আনুমানিক খ্ৰীষ্টীয় সপ্তদশ শতিকা হিচাপে এটা অনুমান লগোৱা হয়। আৰু যি সময়ত অসমৰ আহোম ৰজা আছিল গদাধৰ সিংহ, আৰু এই গদাধৰ সিংহৰ শাসনকালতে যেতিয়া অসমলৈ আজান পীৰ আহিছিল বা আজান ফকীৰ আহিছিল, তেওঁ খুব কম সময়ৰ ভিতৰতে কি কৰিছিলে, অসমীয়া মাত কথাবিলাক সুন্দৰকৈ শিকি জিকিৰ আৰু জাৰি গীতসমূহ ৰচনা কৰে। তেওঁৰ আচল নাম হ'ল হজৰত শ্বাহ মিলন। তেখেতৰ প্ৰকৃত নাম কি বুলি কৈছে, হজৰত শ্বাহ মিলন। তেখেতৰ নাম আচলতে হজৰত শ্বাহ মিলনহে আছিল। জনশ্ৰুতি মতে আজান ফকীৰেই পোনপ্ৰথমে অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল বাবেই তেওঁৰ নাম আজান ফকীৰ হয়। গম পাইছানে এতিয়া কথাটো? তেখেতৰ নাম আজান ফকীৰ কেনেকৈ হ'ল? আচলতে প্ৰকৃত তেওঁৰ নাম আছিলে তেখেতৰ প্ৰকৃত নাম আছিলে শ্বাহ মিলন। আৰু এই শ্বাহ মিলন নামটোৰ পৰিৱৰ্তে তেখেতক পিছত আজান ফকীৰ হিচাপে পৰিচিত হ'বলৈ ধৰিল তেখেত। আৰু কি কাৰণে হ'ল, আচলতে আজান দিয়াৰ কথাটো, এতিয়া আজান বুলি ক'লে তোমালোকে জানা যে আমি সদায় যে সময়ে সময়ে মছজিদত
মাইকত আজান দিয়া শুনিবলৈ পাওঁ, নহয়নে? আচলতে এই আজান ফকীৰ অসমলৈ অহাৰ আগৰে পৰাই অসমত ইছলাম ধৰ্মৰ বহুতো লোক আছিল তেওঁলোক আছিল যদিও তেওঁলোকে কিন্তু নিষ্ঠা সহকাৰে ইছলাম ধৰ্মৰ সকলো নীতি নিয়ম পালন কৰিব পৰা নাছিল। আৰু এই ইছলাম ধৰ্মৰ লোকসকলক আজান পীৰে কি কৰিছিলে, একত্ৰিত কৰি নামাজ পঢ়িবলৈ আমন্ত্ৰণ জনাইছিলে, মছজিদলৈ আমন্ত্ৰণ জনাইছিলে আৰু তেওঁ তাতে তেওঁলোকক আজান দি নামাজ পঢ়িবলৈ শিকাইছিলে। আৰু তেনেকৈ তেতিয়াৰ পৰাই মছজিদত আজান দিয়াৰ পৰম্পৰা আৰম্ভ হয় আৰু সেই আজান দি নামাজ পঢ়িবলৈ শিকোৱাৰ বাবেই আজান ফকীৰ হিচাপে তেখেত জনাজাত হৈছিল। প্ৰকৃততে তেওঁ আছিল চাহ মিলন আৰু আজান দি নামাজ পঢ়িবলৈ শিকোৱাৰ বাবে তেখেতক আজান ফকীৰ বুলি সকলোৱে তেখেতক তেনেকৈ পৰিচিত হৈ পৰিল। তেওঁ আজান ফকীৰৰ জীৱন বৰ সংঘাতপূৰ্ণ আছিল। অসমলৈ আহি তেওঁ বিভিন্ন শাস্তিৰো সন্মুখীন হ'ব লগা হৈছিল। তেখেতে যেতিয়া অসমলৈ আহিল, অসমত থাকিলে, তেতিয়া তেওঁ জীৱনটো একদম সংঘাতপূৰ্ণ হৈ পৰিছিল। তেখেতে বিভিন্ন শাস্তিও ইয়াত ভুগিবলগীয়া হৈছিল। পিছত আহোম ৰজা গদাধৰ সিংহই তেওঁৰ মাহাত্ম্য বুজি পায় দিখৌমুখৰ শৰাগুৰি চাপৰিত মাটি বাৰী দি মছজিদ সজাই দিয়ে আৰু তাতে আজান ফকীৰে চকুৰি ভকতৰ সৈতে ধৰ্মচৰ্চা আৰম্ভ কৰে। যেতিয়া তেওঁ অসমত সৰ্বপ্ৰথমে আহিয়েই তেখেতে বিভিন্ন শাস্তিৰ সন্মুখীন হৈছিল। তেখেতে যথেষ্ট এক সংঘাতপূৰ্ণ জীৱন অসমত পাৰ কৰিবলগীয়া হৈছিল। কিন্তু পিছলৈ আহোম ৰজা যিহেতু গদাধৰ সিংহৰ শাসনকাল চলি আছিল, আমি আগতে কৈছোঁ, তেখেতে সেই গদাধৰ সিংহই যেতিয়া লাহে লাহে আজান পীৰৰ প্ৰকৃত মহত্বখিনি বুজি পালে, এজন কিমান জ্ঞানী তেওঁ এজন মানুহ, এজন যে তেওঁ ধৰ্মগুৰু, সেই সম্পৰ্কে যেতিয়া গদাধৰ সিংহই বুজি পালে, তেওঁ তেতিয়াই সেই দিখৌমুখৰ শৰাগুৰি চাপৰিত মাটি বাৰী দি মছজিদ সজাই দিলে আজান ফকীৰ দিব। আৰু সেই তাতেই আজান ফকীৰে সেই মছজিদতে চকুৰি ভকতৰ সৈতে ধৰ্মচৰ্চা আৰম্ভ কৰি দিলে, ইছলাম ধৰ্মৰ চৰ্চা আৰম্ভ কৰি দিলে। আৰু সেই শৰাগুৰি চাপৰিতে তেখেতৰ মৃত্যু হয়, অৰ্থাৎ তেওঁ ইহলীলা সম্বৰণ কৰে। এয়াই আছিল আমাৰ জিকিৰ আৰু জাৰি গীতসমূহৰ ৰচক আজান ফকীৰদেৱৰ সম্পৰ্কে এক চমু আভাস। এতিয়া আমি জিকিৰটো পঢ়িম, এই জিকিৰটোত প্ৰকৃততেনো আছে কি সেই সম্পৰ্কে অলপ পাঠবোধ দিছে, এই বিষয়ে আমি পঢ়িম। আহচোন। অসমৰ বৈষ্ণৱ ধৰ্মৰ লগত আজান ফকীৰ চাহাবৰ প্ৰৱৰ্তিত পন্থাৰ বহুতো সাদৃশ্য দেখা যায়। কি কৈছে যে অসমৰ যি বৈষ্ণৱ ধৰ্ম আছে, সেই বৈষ্ণৱ ধৰ্মৰ লগত আজান ফকীৰ চাহাবে প্ৰৱৰ্তিত কৰা পন্থাৰ যথেষ্ট মিল দেখা যায় বুলি কোৱা হৈছে। আৰু অনেক জিকিৰত বৈষ্ণৱ সাহিত্য আৰু লোকগীতৰ প্ৰতিধ্বনি শুনা যায়। কি আছে, এই জিকিৰসমূহ যে তেওঁ ৰচনা কৰিছে, এই জিকিৰসমূহত সাধাৰণতে বৈষ্ণৱ সাহিত্য আৰু লোকগীতৰ প্ৰতিধ্বনিও তাত শুনা যায় বুলি কৈছে। তাৰমানে অসমক ইমান তেওঁ হাড়ে হিমজুৱে যে অসমীয়া হৈ পৰিছিল, তেওঁ সেই অসমৰ পৰম্পৰাখিনিও তেওঁ সেইকাৰণে তেওঁৰ জিকিৰত সাঁচি থৈছিল। গম পাইছানে? এই গীতটিৰ ভাৱবস্তুৰ জৰিয়তে ধৰ্ম বৰ্ণ নিৰ্বিশেষে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সমন্বয়ৰ ভাৱ গঢ়ি তুলিব পৰা যাব বুলি আশা কৰিয়েই গীতটি ইয়াত সন্নিৱিষ্ট কৰা হৈছে। অৰ্থাৎ আমাক যে পাঠ্যপুথিত এই জিকিৰটো সন্নিৱিষ্ট কৰা হৈছে, ইয়াৰ প্ৰকৃত উদ্দেশ্য হৈছে যে এই গীতটোৰ যি ভাৱবস্তু আছে, সেই ভাৱবস্তুৰ জৰিয়তে যাতে ধৰ্ম বৰ্ণ নিৰ্বিশেষে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক সমন্বয়ৰ ভাৱ গঢ়ি উঠে। অৰ্থাৎ ধৰ্মৰ যি ভেদাভেদ, সেই ভেদাভেদ আঁতৰি এক সমন্বয়ৰ ভাৱ যাতে গঢ়ি উঠিব পাৰে, তাৰ ওপৰত আশা কৰিয়েই আমাৰ পাঠ্যপুথিত এই জিকিৰটো সন্নিৱিষ্ট কৰা হৈছে। আৰু গীতটোৰ জৰিয়তে আল্লাৰ মাহাত্ম্যও প্ৰকাশ কৰা হৈছে। প্ৰকৃততে আল্লাহ যে কি, আল্লাহ ক'ত থাকে, সেই সম্পৰ্কেও আমি এই জিকিৰত পাম। আৰু এই জগতত আমি মানুহবোৰ আচলতে কোন, আমাৰ স্থিতি কি, আমি কি কৰা উচিত, প্ৰকাৰান্তৰে তাকে ক'বলৈ
কি হৈছে বিচৰা হৈছে। অৰ্থাৎ এই জিকিৰ যিটো আমাৰ পাঠ্যপুথিত আমাৰ জিকিৰটো সন্নিৱিষ্ট কৰা হৈছে, এই জিকিৰটোৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ মাজত ধৰ্ম বৰ্ণৰ যিখিনি ভেদাভেদ, সেই বস্তু গোড়ামিখিনি আঁতৰাই সমন্বয়ৰ ভাৱ গঢ়ি তোলাৰ লগতে আল্লাহৰ মাহাত্ম্য প্ৰকাশ কৰা হৈছে। আৰু লগতে কি কৰা হৈছে যে আমি মানুহবোৰ প্ৰকৃততে কোন হয়, আমাৰ স্থিতিটোনো কি, আৰু আমি আমাৰ কৰণীয় কৰ্তব্যখিনি কি, সেই সম্পৰ্কেও আমি এই জিকিৰটোৰ যোগেদি আমি অলপ হ'লেও আভাস পাম বুলি এই জিকিৰটো আমাৰ পাঠত সন্নিৱিষ্ট কৰা হৈছে। গতিকে মই জিকিৰৰ এই প্ৰথম অংশটোত তোমালোকক জিকিৰনো কি, জিকিৰৰ ৰচক আজান ফকীৰদেৱৰ এক চমু আভাস, লগতে আমাৰ পাঠত থকা জিকিৰটোৱে আমাক কিহৰ জ্ঞান দিবলৈ ইয়াত এই জিকিৰটো আমাক পঢ়িবলৈ দিয়া হৈছে, সেই কথাখিনিৰ বিষয়ে এক চমু আভাস দিলোঁ। মই জিকিৰৰ দ্বিতীয় অংশত তোমালোকক জিকিৰটোৰ সম্পৰ্কে বুজাম। ধন্যবাদ।